everyone, welcome back to my YouTube channel. Mine is Happy World. মই মাইনি আপোনালোকক মোৰ YouTube channel দিলে সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। মই ভালে আছো, আশা কৰিছো আপোনালোকো নিশ্চয় ভালে আছে। আৰু মই ড্ৰেছ কৰি বৰ্তমান ৰেডি, আপোনালোকে চাব পাৰিছে নিশ্চয়। কৰবাত যাম, গতিকে ড্ৰেছ কৰিছো। মোক বাৰু কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব কিন্তু। আৰু মই এতিয়া যাবলৈ ওলাইছো। কতনো যাওঁ, কিনো কৰো, এটি স্পেচিয়েল ৰিজনৰ কাৰণে যাবলৈ ওলাইছো। কত যাওঁ, কি কৰো আপোনালোকে চাই থাকিব। অকমান কৈ দিও ন, মই মন্দিৰলৈ যাবলৈ ওলাইছো। কিয় যাম আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব। আৰু ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা ৰাখিছো। তেতিয়াহ'লে বলক গৈ থাকো। আহি পাই গ'লো টিহু আৰু ৰেল গেট পৰিছে। মই যেতিয়াই আহোঁ তেতিয়াই এইখন পৰিবই, ৰখি থাকিব লাগিব। এতিয়া বহুত সময় হ'ল, ট্ৰেইন অহাই নাই। বহুত সময় ধৰি ইয়াত ৰখি আছোঁ, বহুত বৰ লাগি গৈছে। ফাইনেলি ট্ৰেইন আহি গ'ল। এনেকুৱাকৈ চাই থাকিবলৈ গতিকে মই ভিডিঅ' কৰিমেই। আৰু মই আহি মন্দিৰ পাই গ'লোঁ। আৰু মই বিশেষ এটি কাৰণত মন্দিৰলৈ আহিছোঁ আজি। থাম্বনেইল আৰু টাইটেল চাই নিশ্চয় গম পাইছে কিহৰ কাৰণে আহিছোঁ। এইটো হৈছে নাথকুছি শিৱ মন্দিৰ, টিহুত আছে। আপোনালোকে টিহু চকৰ এইখিনি হাইৱেৰ ওচৰতে আছে, হয়তো বহুতে দেখিছে। আৰু ইয়াত আহিছোঁ গাড়ী পূজা কৰিবলৈ। নতুনকৈ বাইক এখন কিনা হৈছিলে আৰু সেইখন পূজা কৰিবলৈ লৈ আহিছোঁ ইয়াতে, দাদা আৰু মই। কাৰণ ইয়াত দেৰিলৈকে পুৰোহিত থাকে, গতিকে যেতিয়া হ'লেও পুৰোহিত লগ পোৱা যায়। পূজাৰীজন ইয়াত থাকেই, তো ইয়াৰ পৰা কিবা কিবি কিনি লওঁ, যি কিনিব দিছে। এইখিনি কিনি গৈ পেলাই গাড়ীখন পূজা কৰিব পুৰোহিতজনে। তেওঁৰ লগত কথা পাতিছোঁ প্ৰথমতে ভিতৰত গৈ পেলাই। প্ৰথমতে এইখন লৈ লওঁ। ৰাতিপুৱাৰ পৰা লঘনে আছোঁ, খালী পেট থাকি পেলাই পূজা কৰিবলৈ আহিছোঁ। এতিয়া মই ভিতৰত আহিলোঁ আৰু এতিয়া সেৱা কৰিলোঁ প্ৰথমতে। তাৰপিছত এতিয়া চাকি ধূপ জ্বলাই লওঁ। চাকি ধূপখিনি ইয়াতে জ্বলাই লওঁ। দাদাই চাকি জ্বলাই আছে আৰু মই জ্বলালোঁ। তাৰপিছত ধূপ জ্বলাম এতিয়া। এইখিনি জ্বলাই লৈ মই সেৱা কৰি পেলাই তাৰপিছত আমি গাড়ী পূজা কৰিম। চাই থাকিব ভিডিঅ'টি। সেৱা কৰি হৈ গ'ল। এতিয়া আমি যাম গাড়ী পূজা কৰিবলৈ। যিহেতু মন্দিৰৰ ভিতৰলৈ আনিব নোৱাৰি, তো পূজাৰীজনে বাহিৰতে ওলাই গৈ পেলাই পূজা কৰিব। মই অকণমান তেতিয়ালৈকে আপোনালোকক মন্দিৰটো দেখুৱাই দিছোঁ। শিৱ পূজা আহি আছে, ইয়াত আহিব পাৰিব, যিহেতু শিৱ মন্দিৰ হয়। শৰাই দি থৈছে, আপোনালোকে ইচ্ছা কৰিলে শৰাইও দিব পাৰে। এতিয়া আমি আহিছোঁ গাড়ী পূজা কৰিবলৈ। আহি গ'ল।
আপোনালোকে যিয়ে হাইৱেৰে হৈ পেলাই গুৱাহাটী যায় সকলোৱে নিশ্চয় দেখে ৰাস্তাত মন্দিৰটো। আৰু মই এতিয়া আছোঁ ইয়াতে। আমি আহিছিলোঁ আপোনালোকক দেখুৱাইছোঁ নিশ্চয় গাড়ী পূজা কৰিবলৈ, গাড়ীখন ইয়াতে পূজা কৰিবলৈ লৈ আহিছিলোঁ। আৰু আমাৰ হৈ গ'ল এতিয়া অকণমান ফটো চটো উঠি পেলাই আমি যাবলৈ ওলাইছোঁ। চাই থাকিব। ইয়াত আপোনালোকে গামোচা বান্ধিব পাৰিব। ইয়াত গামোচাও বান্ধিব পাৰি। এই গছডালত গামোচা বান্ধে। ইয়াত গামোচা বন্ধা নাই, কিন্তু ওচৰত পূজাৰীৰ ওচৰত দান কৰি দিলোঁ। মন্দিৰৰ ভিতৰত দিছিলোঁ মই। আৰু এতিয়া মোৰ হৈ গ'ল পূজা কৰি সেৱা কৰি এতিয়া মই যাবলৈ ওলাইছোঁ। মই এতিয়া যাবলৈ ওলাইছোঁ এঠাইত। ক'তনো যাওঁ আপোনালোকক দেখুৱাই থাকিম। মন্দিৰৰ পৰা আহি পালোঁ আৰু এতিয়া গৈ আছোঁ আলহীৰ ঘৰত। আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব। বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে ভিডিঅ'টো। তাৰ আগত কিবা কিবি খাই ল'ম আৰু লগতে মিঠাই কিনিবলৈ আছে, কিবা কিবি কিনিবলৈ আছে। চাই থাকিব। এয়া পানীপুৰি খাবলৈ লাগি গৈছোঁ। বহুত ধুনীয়াকৈ বনাইছে। দেখি পেলাই খাওঁ খাওঁ লাগি গৈছে একেবাৰে। মোৰ পিছে পানীপুৰি ফেভাৰেট হয়। আৰু কাৰ কাৰ ফেভাৰেট হয় ক'ব পিছে সকলোৱে। এয়া ৰেডি। ইয়াত 3-4টামান ফ্লেভাৰ আছে। এইখন টিহু টাউনত আছে। 10 টকা কেইটা? মই খাই ইমানেই ভাল লাগিছে। আৰু 2-3 প্লেট বনাবলৈ দিছোঁ আৰু খাম। তাৰপিছত আহিছোঁ ইয়াত মিঠাই ল'বলৈ। ইমান মিঠাই আছে, দেখি পেলাই ভাল লাগি গ'ল। মিঠাই খাই হৈ গ'ল। এগেইন ৰেলগেট পৰিছে। ইয়াত আকৌ ৰখি থাকিব লাগিব এতিয়া। ইয়াত কিমান সময় ধৰি ৰখি আছোঁ। এতিয়া আলহীৰ ঘৰ যাওঁ। মই আহিছিলোঁ আলহীৰ ঘৰত, কিন্তু মিঠাই চিঠাই লৈ, কিন্তু মানুহ নাই ঘৰত। ক'ত বা গৈছে নাজানো। ফোন কৰি আছোঁ, উঠোৱা নাই। আৰু গতিকে এতিয়া মই ৰখি নাথাকোঁ, গৈ থাকোঁ ঘৰলৈ। বহুত পানী কেছ হয় একচুৱেলি। আগতে কল কৰি অহা নাছিলোঁ, গতিকে একো নাই, গৈ থাকোঁ ঘৰলৈ। পিছত লগ পাই আছোঁ। হেল্ল' ফ্ৰেণ্ডছ, মই এতিয়া ঘৰ আহি পালোঁ। আৰু আহি পাই এতিয়া জাষ্ট আহি পাইছোঁ আৰু ভাবিছোঁ ভিডিঅ'খিনি বনাই লওঁ। তাৰপিছত একেলগে ৰেষ্ট কৰিম ফ্ৰেছ হৈ পেলাই। তো মই এতিয়া ফ্ৰেছ হৈ কিবা কিবি খাই লওঁ। যিহেতু ৰাস্তাত পানীপুৰি খালোঁ আৰু ম'ম' খালোঁ। তাৰপিছত এতিয়া আহি পাই তো আজিৰ ভিডিঅ'টি চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনালোঁ। আগলৈ এনেদৰে ভিডিঅ'বোৰ চাই যাব। আৰু যদি মোৰ চেনেলটো আপোনালোক নতুন হয় তেতিয়াহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ওচৰতে থকা বেল আইকনটি প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। তেতিয়াহ'লে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে লাভ কৰিব পাৰিব। তেতিয়াহ'লে আজিলৈ বাই বাই। পিছত আকৌ লগ পাম অন্য ভিডিঅ'ৰ সৈতে।